মনটো বহুত দুখ কাৰণ আজি মোৰ গাৰ্লফ্ৰেণ্ডে ব্ৰেকআপ দিলে আৰু ব্ৰেকআপ দিয়া মানুহজন হ'ল আকাশ। দেখিছে আকাশ বহুত বেয়া মানুহ। হেল্ল' ৱেলকাম টু ইউটিউব চেনেল গোপাল ব্লগ চেনেল স্বাগতম ভিডিঅ' মানে আৰু মোৰ পিছলৈ পুৰা জংঘল আৰু এইফালে কাষতে ব্ৰহ্মপুত্ৰ নদীখন আছে আৰু মোৰ লগত আকাশ আহিছে আজি বহুত ভাল আৰু বহুত দিনৰ মূৰত আহিছে আকাশ। আমি লগ পাইছিলোঁ আৰ্মি ইণ্টাৰভিউটোতে আৰু আহিছে ঘৰলৈ তাকে ফুৰাবলৈ আহিলোঁ আৰু মোৰ ফাৰ্ষ্ট টাইম ইয়ালৈ আহিছোঁ আজি এবছৰ আগতে আহিছিলোঁ আৰু এতিয়া ফাৰ্ষ্ট টাইম আৰু ব্লগটো চাব গাঁৱলীয়া ব্লগ আৰু গোটেই সম্পূৰ্ণ দেখাইছোঁ। ইয়াত দেখিছে আকাশ পুৰা আকাশ কোৱা কি নমস্কাৰ। আজি ফাৰ্ষ্ট টাইম নাৱত উঠিলোঁ, প্ৰথম এক্সপিৰিয়েঞ্চ কিন্তু বহুত মজা লাগিলে গোপাল, থেংক ইউ। আৰু 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 মজা দিম আকাশ। ফাৰ্ষ্ট মজা পাইছে যোৰহাটৰ ল'ৰা আৰু ধুনীয়া মজা দিম আৰু একদম ধুনীয়া মজা দিম আৰু কৈছে না ধুনীয়া নাজানে আপোনাৰ ভিডিঅ'বোৰ চাব, সম্পূৰ্ণ ভিডিঅ' চাব আৰু প্লিজ ভিডিঅ' চাই লাইক আৰু কমেণ্ট। আকাশ অহা কাৰণ এটা আছে আমাৰ ইয়ালৈ, মানে মই ফ্ৰেণ্ডবোৰৰ ভিডিঅ'টো দিছিলোঁ আৰু দেখি মানে এতিয়া ফ্ৰেণ্ডবোৰৰ ভিডিঅ' খাবলৈ পোৱা নাই যে এতিয়া অফ চিজন আৰু বিহু বতৰ আৰু বৰষুণ দি আছে। আকাশে মানে প্ৰত্যেক কথাটো ফ্ৰেণ্ডবোৰৰ কথা কৈ আছিলে আৰু নাৱত কেতিয়াও উঠাব, নাৱত কেতিয়া পুৰা আছিলে আকাশত আৰু উঠাই নিলোহি আৰু মই ইমান চলাব নাজানো কিন্তু চলাৰো আৰু আকাশ দেখিছে পুৰা হেভি আজি, পুৰা হেভি, ভাল লাগিলে দেই, বহুত হেভি আকাশ আৰু ক'বলগীয়া নাই। বহুত হেভি দিছে, জাম মাৰিছে ইণ্ডিয়ান আৰ্মিৰ কাৰণে পুৰা প্ৰেক্টিচটো। তাকে পাপাও মানে ট্ৰেক্টৰ দি হাল বাই আছে আৰু ফোন কৰি মাতিছে যাক এতিয়া যাম পাপা বাইকখন ল'ম ঘৰ যাম আৰু দাদা এজনে হাল বাই আছে ট্ৰেক্টৰ আৰু মানে মইতো ইমান হাল চাল বোৱা আহিব নাজানো আৰু পাপাই এতিয়া ফোন কৰিছে যাওঁ কি খেতি কৰে কি কথা আপোনালোকে চাব সম্পূৰ্ণ ভিডিঅ'। আৰু হাবি মাজে মাজে গৈছোঁ কিন্তু যোৰহাটৰ পোৱালি ল'ৰা, একদম যোৰহাটৰ টাউনত থকা ল'ৰা কিন্তু গাঁৱত দিছে হাবি মাজে মাজে ফুৰিছোঁ কিন্তু বাইক আনিব নোৱাৰিলোঁ, বাইক অৱস্থা বেয়া হ'ল আমাৰ। ফুৰিবলৈ গৈছিলোঁ ৰজাবাৰী, তাত কাঠৰ পেইণ্টিং আৰু এতিয়া মোৰ পিছলৈ কুঁহিয়াৰ কাটি আছে, কাইলৈ একাচে খাব গৰম গুৰ আৰু ভিডিঅ' চাই থাকিব ভাল লাগিছে। আৰু সেই ইয়াত ট্ৰেক্টৰে হাল বাই আছে, মোৰ কাৰণে চাগে বাট চাই আছে, কিবা হ'ল চাগে ট্ৰেক্টৰখন। ট্ৰেক্টৰে হাল বাই আছে, মোৰ পিছফালে দিছে এইখন ট্ৰেক্টৰ খৰিমাহ সিঁচিবনে খৰিমাহ গুটি আনিবলৈ যায় ঘৰলৈ আৰু একাচক মানে ফুৰাই থকাই আছে আজি দিনটো, অহাৰ পৰা থৈ পিনে একাচক ফুৰাই থকাই আছে। দেখিছে আকাশে কেমেৰা কৰিছে মোক ৰাস্তাতে গাঁৱলীয়া ৰাস্তা, বাইক নিছিলোঁ, বাইক মানে থৈ গুচি গ'লোঁ আমি মানে সামৰিতো বাইক চলাব নোৱাৰোঁ আৰু ইয়াত গাঁৱৰ পৰিৱেশ আৰু আমাৰ ঘৰ পোৱাই নাই, এতিয়া 1 ঘণ্টামান আছে ঘৰ পাবলৈ আৰু ভিডিঅ'বোৰ চাব বহুত ধুনীয়া লাগিব। দেখিছে ৰাস্তা বহুত বেয়া ৰাস্তাত বাইক চলাইছোঁ আৰু বাইকখন আজি মানে গৈ থাকোঁতে মানে অৱস্থা সেইটো ব্লগ নিদিলোঁ মানে ব্লগ মানে মোবাইল চাৰ্জ হৈছিলে সেইকাৰণে ব্লগ নিদিলোঁ আমি। টাউন গৈ থাকোঁতে মানে বাইকখন ষ্টাৰ্ট অফ হ'ল আৰু তেলৰ ফুল আছিলে, তাৰপৰা কিবা বেয়া হ'ল আৰু মেকানিকে কিবা এটা কৰিছিলে নাম লগালোঁ চেঞ্জ কৰিলোঁ, পইচা কিন্তু আজি বহুত খৰচ হৈছে। কিন্তু আকাশকো পুৰা পাৰ্টি আজি বহুত পাৰ্টি, আকাশৰ নতুন গাৰ্লফ্ৰেণ্ডো আহিছে যি সেইকাৰণে